আচ্ছা এই এটা কথা কইলে এই রাণাপতা বুঢ়াৰ প্ৰথম বকচোন আপুনি কৈ দিয়ক রাণাপতা বুঢ়াটো ল'লে ভাল হয় আজি আচ্ছা কইলে ৰাজ্যজুৰি জোৰ সমদল হয় আজি সদৌ অসম ছাত্ৰ সন্থা 30টা জনগোষ্ঠীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিল্পী সমাজ আৰু ৰাইজৰ সহযোগত আজি ৰাজ্যজুৰি এই জোৰলৈ সমদল দাবী স্পষ্ট কা বাতিল হ'ব লাগিব অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব আৰু যোৱাকালি প্ৰধানমন্ত্ৰীয়ে কা বিৰোধী আন্দোলন দেশৰ বিৰোধী বুলি মন্তব্য দিছে আমি ধিক্কাৰ দিছোঁ প্ৰতিবাদ কৰিছোঁ আৰু এই আন্দোলন অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ এইটো আন্দোলন আৰু দেশৰ নাগৰিক অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জলাঞ্জলি দি বিদেশী নাগৰিকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কা বাতিল নকৰালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব আৰু দেশৰ নাগৰিক অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জলাঞ্জলি দি কা আমাৰ ওপৰত জাপি দিয়াটোহে দেশৰ বিৰোধী কাম প্ৰধানমন্ত্ৰী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জলাঞ্জলি দি বিদেশী নাগৰিকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কা জাপি দিয়াটোহে এটা দেশ বিৰোধী কাম অসম চুক্তি উলংঘা কৰি অবৈধ বিদেশী নাগৰিকক নাগৰিকত্ব দিব খোজাটোহে দেশ বিৰোধী কাম ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াটোহে দেশ বিৰোধী কাম সংবিধানৰ প্ৰস্তাৱনা উলংঘা কৰি কা আমাৰ ওপৰত জাপি দিয়াটোহে দেশ বিৰোধী কাম আৰু অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে নিজৰ দেশখনক ৰক্ষা কৰিবলৈ অবৈধ বাংলাদেশী নাগৰিকক নাগৰিকত্ব দিয়া এই কা বাতিল কৰিবলৈ কৰা আন্দোলনটো এটা দেশপ্ৰেমিক আন্দোলন এটা অসম ৰক্ষাৰ আন্দোলন অসম প্ৰেমী আন্দোলন আৰু প্ৰধানমন্ত্ৰীক এনেধৰণৰ উপলুঙামূলক কথা নক'বৰ কাৰণে আমি স্পষ্টভাৱে সকীয়াই দিছোঁ বৰঞ্চ আমি ক'ব খোজোঁ কা বাতিল আৰু অসম চুক্তি ৰূপায়ণৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি ৰাজহুৱা বিতৰ্কৰ বাবে আমি প্ৰত্যাহ্বান জনাইছোঁ আজি সমগ্ৰ ৰাজ্যতে জিলাই জিলাই এইদৰে জোৰ সমদল কৰি পেলাই আমি পুনৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমি একত্ৰিতভাৱে এই সংগ্ৰাম চলাই আছোঁ আৰু কা বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলি থাকিব কাৰণ সদৌ অসম ছাত্ৰ সন্থা 30টা জাতি জনগোষ্ঠীয় সংগঠন AJYCP আৰু অসমৰ শিল্পী সমাজে এই আন্দোলনত আমি একেলগে আমি অৱতীৰ্ণ হৈছোঁ নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি কৈছে যে কা আন্দোলন কৰাসকল তেওঁলোক আচলতে জাতিদ্ৰোহী বা দেশদ্ৰোহী সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছোঁ এনেধৰণৰ কথা অসমৰ মাটিত কৈ তেখেতে অসমৰ মানুহক অপমান কৰিছে আৰু অসমৰ জনসাধাৰণে
অসমীয়াৰ স্বাৰ্থত আমাৰ ভাষা সংস্কৃতি সভ্যতা নিশেষ কৰি আমাৰ ওপৰত কাজ জাপি দিব আৰু আমি মনে মনে থাকিম এই কথা হ'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী অসমৰ বিত্তমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়কসকলে তেওঁলোকে নৰেন্দ্ৰ মোদীৰ ৰঙা চকুলৈ ভয় খাব পাৰে। অসমৰ জনসাধাৰণে ভয় নাখায় আৰু আমি আন্দোলন চলাই আছোঁ, অহিংস গণতান্ত্ৰিকভাৱে আন্দোলন চলাই যাম। তেওঁলোকে সংবিধান বিৰোধী অসম চুক্তি বিৰোধী এই আইন আমাৰ ওপৰত জাপি দিছে, আমাৰ সভ্যতা সংস্কৃতি ভাষা নাশ কৰিব বিচাৰিছে। এনেধৰণৰ অৱস্থাত অসমৰ জনসাধাৰণ ঘৰত হাত সাৱটি বহি নাথাকে আৰু সেইকাৰণে ৰাজপথত সংগ্ৰাম কৰি আছোঁ। আমাৰ ওপৰত 43 বছৰৰ বাংলাদেশীৰ বোজা জাপি দিব আৰু তেওঁ ক'ব যে কা বিৰোধী আন্দোলন কৰি থকা বল দেশদ্ৰোহী, কা বিৰোধী আন্দোলন কৰি থকাসমূহ দেশপ্ৰেমিক নহয়। কিন্তু তেওঁলোক দেশপ্ৰেমিক নহয়, তেওঁলোকে মানৱতাৰ শ্ৰাদ্ধ পাতিছে। তেওঁলোকে উত্তৰ প্ৰদেশত 16 গৰাকী, অসমত 6 গৰাকী ব্যক্তিক, নিৰীহ ব্যক্তিক হত্যা কৰিছে, 3 গৰাকী শিশুক হত্যা কৰিছে। গতিকে তেওঁলোকে ক্ষমা খোজা উচিত। অসমৰ জনসাধাৰণৰ স্বাৰ্থ বিঘ্নিত কৰি আমাৰ ওপৰত 43 বছৰৰ বাংলাদেশীৰ বোজা জাপি দি আমাৰ সৰ্বনাশ মাতিছে আৰু সেইকাৰণে ৰাজপথত এই সংগ্ৰাম চলি আছে। ভৱিষ্যতলৈ এই সংগ্ৰাম চলি থাকিব। এই দল আৰু চৰকাৰ উফৰি নাযালৈকে এই সংগ্ৰাম একত্ৰিতভাৱে আমি আগবঢ়াই লৈ যাম। আজি একত্ৰিতভাৱে আপোনালোকে সংগ্ৰামত সহযোগ কৰিছে, গতিকে কি ক'ব চৰকাৰ? কা বাতিলৰ দাবীত আমাৰ সংগ্ৰাম অব্যাহত আছে আৰু আজি সদৌ অসম ছাত্ৰ সন্থা, 30টা জনগোষ্ঠীয় সংগঠন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিল্পী সমাজৰ উদ্যোগত, ৰাইজৰ সহযোগত ৰাজ্যজুৰি জিলা পৰ্যায়ত আমাৰ এই জোৰ সমদল আজি ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই জোৰ সমদলৰ জৰিয়তে আমি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক এটা কথাই ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা আমাৰ সংগ্ৰাম যৌথভাৱে এই সংগ্ৰাম আগবাঢ়িব। যেতিয়ালৈকে কা বাতিল নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আৰু এই সংগ্ৰামক যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী আহি পেলাই যি উপলুঙা কৰিছে যে ভাৰতৰ বিৰোধী শক্তিয়ে, ভাৰতক বেয়া পোৱা ভাৰতৰ বিৰোধী শক্তিয়ে এই আন্দোলন কৰিছে বুলি কৈছে, আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। এয়া অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, এয়া ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ সংগ্ৰাম। এই সংগ্ৰামক উপলুঙা নকৰিব। আহি থকা সময়ত কা বাতিল কৰক, অন্য হাতেদি অসম চুক্তি আখৰে আখৰে মানিব লাগিব, এই দাবী আমি জনালোঁ। অন্যথা এই কা বাতিল নোহোৱালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু এটা সমন্বয় বাধ্য কৰিব, বাধ্য হ'ব যে কা বাতিল কৰিব লাগিবই। ইনকলাব জিন্দাবাদ। গৈ থাকোঁতে নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, ইনকলাব জিন্দাবাদ। আমি নামানো, CAA বাতিল কৰক, ইনকলাব জিন্দাবাদ। নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, অমিত শ্বাহ হুঁচিয়াৰ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। এই চলিছে এই সংগ্রাম চলিবই। আমি নামানো, আমাক নালাগে, আমাক নালাগে, আমি নামানো, আমি নামানো, আমাক নালাগে, আমাক নালাগে। এই চলিছে, এই সংগ্রাম চলিছে, এই সংগ্রাম চলিছে, আমি নামানো, আমাক নালাগে, আমাক নালাগে, আমি নামানো, আমি নামানো, আমাক নালাগে, আমাক নালাগে, মানি লোৱা নহ'ব, মানি লোৱা নহ'ব, মানি লোৱা নহ'ব। কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, ৰাজ্য চৰকাৰ হুঁচিয়াৰ, ৰাজ্য চৰকাৰ হুঁচিয়াৰ, মানি লোৱা নহ'ব, মানি লোৱা নহ'ব। আৰু অসম চুক্তি ৰূপায়ণৰ ৰাজহুৱা বিতৰণৰ বাবে চলিব।
মৰ্চাৰ মুখ্য উপদেষ্টা হাইকমাণ্ড হ'ল অসমৰ ৰাইজ আৰু অসমৰ ৰাইজে যি দিয়া পৰামৰ্শ এই আন্দোলন পৰিচালনা হ'ব। প্ৰধানমন্ত্ৰী কালি অসম ভ্ৰমণ কৰিছিল। অসম ভ্ৰমণ কালত তেওঁ আন্দোলন আৰু সদৌ অসম ছাত্ৰ ঐক্যবদ্ধভাৱে চলি আছে দেশৰ নাগৰিক হিন্দু মুছলমানৰ নাগৰিকত্ব প্ৰদান কৰা সাম্প্ৰদায়িক প্ৰস্তাৱনা উলংঘা কৰা বিদেশ বিৰোধী কাম উলংঘা কৰা ৰাজহ বিতৰণৰ কাৰণে ছয় দেশৰ পৰা আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সংঘৰ দল আৰু অসমৰ ছাত্ৰ জলাঞ্জলি দি তেওঁলোকে সহায় কৰিছিল অনুমতি দিছে আৰু সেইকাৰণে আচলতে দেখিবলৈ পোৱা গৈছে মনমোহনে পোনপটীয়াকৈ দেখুৱাব চানমাৰিলৈ বৰ্তমান সময়ত জোৰ সমৰ্থনৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন শ্লোগান তেওঁলোকে এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে মুখ্য উদ্দেশ্য Lei,
নরেন্দ্র মোদী মুর্দাবাদ নরেন্দ্র মোদী মুর্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ অসম সরকার হায় হায় অসম সরকার হায় হায় কেন্দ্র সরকার হায় হায় কেন্দ্র সরকার go back কেন্দ্র সরকার go back কেন্দ্র সরকার go back অসম সরকার go back